Hello everyone, welcome back to my another vlog. এতিয়া মই গৈ আছো মন্দিৰলৈ নতুন গাড়ীখন লোৱাৰ পৰা পূজা কৰা হোৱাই নাই তো সেইকাৰণে আমি হৰাই ললো শিৱদৌলতে পূজা কৰি ললো এনেকৈ পূজা কৰাৰ পিছতে মাৰ চেকআপ আছিলে চেকআপ মানে মাৰ দেখাবলগীয়া আছিলে মাৰ হাতখন অকণমান বিষ হৈছে তো তাৰ পিছত আহিলো হস্পিটেলতে বহুত বেছি টাইম হৈ গ'ল আৰু ইয়াৰ ঘড়ীত দেখিছে বাজিছে 4টা বজাত মই এইপিনে বিৰিয়ানী খাইছো সো খোৱাৰ পিছতে জলদি চিনেমা চাব সো এতিয়া 5:16 হৈ গ'ল আমি যাবলৈ লৈছো বহুত জলদি যা মামিক মাতা মা এইখনত উঠালে যোৱা মোক স্ন'ই আৰু মা লাড্ডু দুইখন যাব আমাক খানদানটো দেখাই দিছো কেনেকুৱা লাগিলে ইহঁতৰ ষ্টাৰ্টিঙৰ পৰা কান্দিছে ঘৰ আহিলো চিনেমা চাই ভাল লাগিলে আৰু তাৰ পৰা এতিয়া চাবানাৰ পৰা এটা মোৰ পাৰ্চেল আহি আছিলে সানগ্লাছ এযোৰ অৰ্ডাৰ কৰিছিলো কাৰণ মোৰ এনেকা চশমা বহুত ভাল লাগে এনেকা এইটো শেপৰ এইযোৰ চশমাযোৰ মোৰ ভাঙি থাকিলে সেইকাৰণে এইযোৰ নতুনকৈ অৰ্ডাৰ কৰিছিলোঁ সো আজি ব্লগটো ইমানতে খতম বাই বাই নেক্সট এটা ব্লগত লগ পাই আছোঁ তাতে ষ্টে টিউন আজি দিনটো বহুত বেছি বিজি হৈ গ'ল আৰু বহুত বেছি ভাগৰুৱা সো বাই বাই